নমস্কাৰ বন্ধু বান্ধৱী সকল, প্ৰথমে মই অসমীয়া ৰাশিফল চেনেলত আপোনাক স্বাগতম জনালোঁ। ডেইলি ৰাশিফলৰ বাবে এই চেনেলটোক ছাবস্ক্ৰাইব কৰক। আজি মই এই ভিডিঅ'টোত ক'ম আজিৰ দিনটোৰ ৰাশিফল। আজি 16 আগষ্ট 2020, আজি দেওবাৰ। প্ৰথমে মেঘ ৰাশি। মানসিকভাৱে চাপ অনুভৱ কৰিব যদিও আপোনাৰ মনৰ বলৰ জোৰত আপুনি সুখ অনুভৱ কৰিব। আৰ্থিকভাৱে আপোনাৰ দিন আজি ভাল, আপোনাৰ কাৰণে আজি অনুকূল। মনত আজি কোনো মানুহৰ প্ৰতি নিন্দাৰ ভাৱ হ'ব পাৰে। পঢ়াৰ ক্ষেত্ৰত আজি আপোনাৰ দিন ভাল। আপোনাৰ আজি সন্ধ্যা বন্ধু বান্ধৱৰ লগত কটোৱাটো অসুবিধা পাব। ব্যৱসায়িকভাৱে আজি আপোনাৰ অশান্তিৰ অনুভৱ হ'ব পাৰে। প্ৰেমত আজি ইমান ভাল নহয়। আপোনাৰ পত্নীয়ে আপোনাৰ কামত বাধা প্ৰদান কৰিব পাৰে। আজিৰ দিনটোৰ আপোনাৰ শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 2। এতিয়া বৃষ ৰাশি। কোনো সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। খেলা ধূলা নাইবা কোনো কামত আজি যোগদান কৰাৰ বাবে ভাল দিন। আজি আপোনাৰ কোনো বেয়া চিন্তা নভবাৰ কথা কোৱা মানুহৰ পৰা আঁতৰত থাকক। আৰ্থিক অৱস্থা উন্নতি হোৱাৰ সম্ভাৱনা আছে। যদি আজি ভ্ৰমণ কৰে তেন্তে আপোনাৰ আৰ্থিকভাৱে ব্যয়ৰ পৰিমাণ বঢ়াৰ সম্ভাৱনা আছে আৰু তাৰ ফলত মন বেয়া হোৱাৰো সম্ভাৱনা আছে। আত্মবিকাশত আজি জোৰ দিয়ক। আৰ্থিকভাৱে উন্নতি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ভালপোৱাত এটা নতুন আশা জাগিব। দিনটো আজি আপোনাৰ ভালপোৱাৰ লগত ভালকৈ পাৰ হ'ব আৰু আপোনাৰ ভবামতে আজি হ'ব। আপোনাক কিছু লোকে সহজভাৱে নল'ব পাৰে। আজি আপোনাৰ ঘনিষ্ঠ সম্পৰ্ক থকা সকলৰ লগত মতভেদ হ'ব পাৰে। বিবাহিত জীৱনত আজি অলপ খং ৰাগ কষ্টদায়ক হ'ব পাৰে। আপুনি পাৰিলে অলপ বিশ্ৰাম কৰিব। আৰ্থিকভাৱে আজি ভাল। প্ৰেমৰ ক্ষেত্ৰত আজি আপুনি হতাশ হোৱাৰ সম্ভাৱনা আছে। ভ্ৰমণ আজি ক্লান্তিকৰ হ'ব। পাৰিবাৰিকভাৱে আজি আপোনাৰ বিৰক্তি হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোৰ আপোনাৰ শুভ ৰং গেৰুৱা আৰু শুভ সংখ্যা 5। এতিয়া মিথুন ৰাশি। কোনো কাম আপোনাৰ আজি দিন আনন্দময় কৰি তুলিব। আজি আপুনি কোনো সিদ্ধান্ত লোৱাৰ আগত ভালকৈ ল'ব, কাৰণ এই সিদ্ধান্তই আপোনাৰ বিপদ মাতিব পাৰে। আজি অধিক খোৱাৰ পৰা সাৱধান হ'ব। আৰ্থিকভাৱে আপোনাৰ আজি লাভ হোৱাৰ আশা নাই। আপোনাৰ আজি আনৰ লগত কৰা মত বিনিময়ৰ যোগেদি আপোনাৰ মনত আনন্দৰ সঞ্চাৰ হ'ব আজি। আৰু স্বাস্থ্যৰ ফালে ক'ব গ'লে ভাল দেখা যায়। আজি যদি অৱহেলা কৰে তেন্তে আপোনাৰ আজি কৰ্মত বিপদ আহিব পাৰে। যদিও আপোনাৰ আৰ্থিকভাৱে উন্নতি হ'ব, তথাপিও আপোনাৰ খৰচৰ কাৰণে চিন্তা হ'ব পাৰে। আশাৰ মনোবল বৃদ্ধি হ'ব। আজিৰ দিনটোৰ আপোনাৰ শুভ ৰং কলপতীয়া আৰু শুভ সংখ্যা 3। এতিয়া কৰ্কট ৰাশি। আপোনাৰ আজি মানসিক শক্তি প্ৰবল হোৱাৰ সম্ভাৱনা আছে। আৰ্থিকভাৱে আপোনাৰ ভাল। আধ্যাত্মিক আৰু শাৰীৰিক উন্নতিৰ কাৰণে যোগ চৰ্চা কৰিব। আজি অভিজ্ঞতা হ'ব পাৰে। আপোনাৰ প্ৰেম হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আজি ভাল দিন। আপোনাৰ দিন আজি সামাজিকভাৱে ভালকৈ যাব। পাৰিবাৰিকভাৱে আপোনাৰ দিন ভালে যাব। আপোনাৰ স্বাস্থ্যৰ উন্নতিৰ কাৰণে ভাল দিন আজি। টকা পইচাৰ ক্ষেত্ৰত আজি অলপ বেছি নজৰ দিব। আপোনাৰ আৱেগক আজি নিয়ন্ত্ৰণত ৰাখক কঠিন হ'ব পাৰে। আপোনাৰ আত্মীয়ৰ কোনোবাই আজি আপোনাৰ মনত এক বিশেষ স্থান লাভ কৰিব। অচিনাকি মানুহৰ প্ৰতি খং নকৰিব। আপোনাৰ আজি শুভ হ'ব। আৰ্থিকভাৱে আপোনাৰ আজি ভাল। কামত আজি আৰাম অনুভৱ কৰিব। প্ৰিয়জনৰ মাধ্যমেৰে আপোনাৰ আজি আনন্দ হ'ব পাৰে। পাৰিবাৰিকভাৱে আজি ভাল। আজিৰ দিনটোৰ আপোনাৰ শুভ ৰং বগা আৰু শুভ সংখ্যা 2। এতিয়া সিংহ ৰাশি। আপোনাৰ আজি অযথা ব্যয় হ'ব পাৰে। আজি মনত আপোনাৰ ভয়ৰ সৃষ্টি হ'ব পাৰে। পঢ়াৰ ক্ষেত্ৰত আজি আপোনাৰ মনত পঢ়াৰ প্ৰতি ভয়ৰ সৃষ্টি হ'ব। আপোনাৰ মানসিকভাৱে আজি অলপ প্ৰভাৱ পৰিব পাৰে। যিকোনো খাদ্য খোৱাৰ আগত অলপ সাৱধান হওক। আৰ্থিকভাৱে আজি আপোনাৰ দিন ভাল। আজি সন্ধ্যা আপোনাৰ সন্তানৰ লগত কটাওক
পাৰিলে আকস্মিকভাৱে আজি আপোনাৰ প্ৰেম হ'ব পাৰে। ক'ৰবাত যদি ওলাই যায়, যদি মনত চিন্তা থাকিব। আৰ্থিকভাৱে আজি আপোনাৰ দিন ভাল নহয়, কোনো ধৰণৰ বিনিয়োগ নকৰিব। আজি দিনটোত হোৱা কোনো ঘটনাক লৈ আপোনাৰ মনত ভয়ৰ সৃষ্টি হ'ব পাৰে। সাধাৰণ আজি আপোনাৰ ভালে যাব। আপোনাৰ পৰিবাৰে আপোনাৰ দুৰ্বলতাৰ আজি সুযোগ ল'ব পাৰে। আজিৰ দিনটোৰ আপোনাৰ শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যাটো 2। এতিয়া কন্যা ৰাশি। আজি আপোনাৰ কামৰ কাৰণে প্ৰশংসাও পাব পাৰে। মনত আজি কোনো কথাৰ বাবে খং বা আৱেগ অনুভৱ কৰিব পাৰে। দিনটোৰ কোনো সময়ত অচিনাকি মানুহৰ প্ৰতি খং নকৰিব। পঢ়াৰ ক্ষেত্ৰত যদি আপুনি আছে তেনেহ'লে আপোনাৰ আজি দিনটো ভালকৈ পাৰ নহ'ব। মনত সুখ দেখা দিব পাৰে। আজি আপোনাৰ আজি শুভ হ'ব। আপোনাৰ কোনো কথা বা ব্যৱহাৰৰ ফলত কোনোৱে আপোনাক ভাল পাব পাৰে। আৰ্থিকভাৱে আপোনাৰ আজি ভাল। কামত আজি আৰাম অনুভৱ কৰিব। বন্ধুৰ সৈতে আজি কটোৱাটো সুযোগ পাব। মনৰ কথাবোৰ আজি শ্বেয়াৰ কৰক, ভাল ফল পাব। প্ৰিয়জনৰ মাধ্যমেৰে আপোনাৰ আজি আনন্দ হ'ব পাৰে। আপোনাৰ গোটেই দিন আজি আনন্দত পাৰ হ'ব। পাৰিবাৰিকভাৱে আজি ভাল দেখা যায়। আৰু আপোনাৰ আজিৰ দিনটোৰ শুভ ৰং বগা আৰু শুভ সংখ্যা 7। এতিয়া তুলা ৰাশি। আপোনাৰ কোনো কামে আজি সকলোকে আনন্দ প্ৰদান কৰিব পাৰে। আৰ্থিকভাৱে আজি উন্নতি হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল পোৱাৰ অনুভূতিয়ে আপোনাক আজি সাহস দিব। কোনো চমৎকাৰে আপোনাৰ আজি ভাল কৰাৰ সম্ভাৱনা আছে আৰু আপোনাৰ আৰ্থিকভাৱে লাভান্বিত কৰাৰ সম্ভাৱনাও আছে। আপোনাৰ বাঢ়ি অহা সমস্যাবোৰৰ পৰা মন বিৰক্তিকৰ হৈ উঠিব পাৰে। তাৰ কাৰণে আপুনি কোনো ক্ষেত্ৰত বাধা আৰোপ কৰাৰ প্ৰয়োজন। আপোনাৰ মানসিকভাৱে আজি অলপ প্ৰভাৱ পৰিব পাৰে। সদায় খোৱাৰ আগত অলপ সাৱধান হওক। আৰ্থিকভাৱে আজি আপোনাৰ দিন ভাল। আজি সন্ধ্যা আপোনাৰ সন্তানৰ লগত কটাওক পাৰিলে। আকস্মিকভাৱে আজি আপোনাৰ প্ৰেম হ'ব পাৰে। সাধাৰণ আজি আপোনাৰ ভালেই যাব। আপোনাৰ পৰিবাৰে আপোনাৰ দুৰ্বলতাৰ আজি সুযোগ ল'ব পাৰে। দীৰ্ঘদিন ধৰি কাম কৰি থকা প্ৰকল্পত আজি বাধা আহিব পাৰে। ভ্ৰমণ আজি ভাল নহ'ব। বৈবাহিক জীৱন আপোনাৰ আজি ভালেই যোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোৰ আপোনাৰ শুভ ৰং নীলা আৰু শুভ সংখ্যা 1। এতিয়া বৃশ্চিক ৰাশি। আপোনাৰ আজি অলপ মানসিকভাৱে সমস্যা আহিব পাৰে। প্ৰেম আৰু কোনো কামৰ বাবে আপোনাৰ এই মানসিক প্ৰভাৱ আহিব পাৰে। কামত আজি বহুত প্ৰভাৱ থকাৰ পিছতো আপোনাৰ আজি ভালকৈ পাৰ হ'ব। আপোনাৰ ভদ্ৰ ব্যৱহাৰ আজি প্ৰশংসনীয় হ'ব। অতীতৰ বিনিয়োগ আজি লাভদায়ক প্ৰমাণিত হ'ব। আজি যৌথভাৱে কোনো বিনিয়োগ নকৰিব। সম্পৰ্ক গঢ়াৰ কাৰণে আজি ভাল দিন। আপোনাৰ আজি অলপ মানসিকভাৱে সমস্যা আহিব পাৰে। প্ৰেম আৰু কোনো কামৰ বাবে আপোনাৰ এই মানসিক প্ৰভাৱ আহিব পাৰে। আপোনাৰ কাৰণে আজি প্ৰমোদৰ দিন। আৰ্থিকভাৱে আজি ভাল। আপোনাৰ জীৱন আজি ভালকৈ যাব। পাৰিবাৰিকভাৱে আপোনাৰ আজি শুভ দিন। আৰু আপোনাৰ আজিৰ দিনটোৰ শুভ ৰং হ'ল বগা আৰু শুভ সংখ্যা 1। এতিয়া ধনু ৰাশি। আত্মবিকাশত আজি জোৰ দিয়ক। আৰ্থিকভাৱে উন্নতি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ভাল পোৱাত এটা নতুন আশা জাগিব। দিনটো আজি আপোনাৰ ভাল পোৱাৰ লগত ভালকৈ পাৰ হ'ব আৰু আপোনাৰ ভবা মতে আজি হ'ব। আপোনাৰ মনোভাৱৰ কাৰণে আজি আপুনি ভাল অনুভৱ কৰাৰ সম্ভাৱনা আছে। ব্যস্তক আজি অৱহেলা নকৰিব। আজি খং ৰাগ আৰু বেয়া চিন্তাৰ পৰা আঁতৰি থাকিব। আনৰ উপদেশৰ দ্বাৰা আপোনাৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে। মানসিকভাৱে চাপ অনুভৱ কৰিব। আৰ্থিকভাৱে আপোনাৰ দিন আজি ভাল। আপোনাৰ কাৰণে আজি অনুকূল। প্ৰেমত আজি ইমান ভাল নহ'ব। আপোনাৰ পত্নীয়ে আপোনাৰ কামত বাধা প্ৰদান কৰিব পাৰে। আপোনাক কিছু লোকে সহজভাৱে
নল'ব পাৰে আজি। আজি আপোনাৰ ঘনিষ্ঠ সম্পৰ্ক থকা সকলৰ লগত মতভেদ হ'ব পাৰে। বিবাহিত জীৱনত আজি অলপ সংৰাগ হ'ব পাৰে আজিৰ দিনটো। আৰু আজিৰ দিনটোৰ আপোনাৰ শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 4। এতিয়া মকৰ ৰাশি। আজি আপুনি কোনো সুযোগ লাভ কৰিব পাৰে। আপোনাৰ প্ৰতিভা দেখুৱাবৰ কাৰণে আপোনাৰ ব্যয়ৰ পৰিমাণ বাঢ়িব। আজি পৰাপক্ষত খৰচ কম কৰিব। স্বাস্থ্যই আপোনাক সমস্যাত পেলাব পাৰে। পঢ়াৰ ক্ষেত্ৰত আজি আপোনাৰ মন অলপ বেয়া লাগি থাকিব। আৰ্থিকভাৱে আজি আপোনাৰ সাৱধান থাকক। সতৰ্কতা অৱলম্বন কৰি আজি সিদ্ধান্ত গ্ৰহণ কৰিব। কোনোৱে আপোনাৰ প্ৰশংসা কৰিব পাৰে। আজি কোনো সামগ্ৰী কিনাৰ বাবে আপোনাৰ মন যাব পাৰে। নতুন কাম আৰম্ভ কৰাৰ আগতে নিজৰ আত্মবিশ্বাস দৃঢ় কৰি ল'ব। প্ৰেমৰ কোনো কাৰণে আপোনাক হতাশ কৰিব পাৰে। ব্যৱসায়িকভাৱে আজি আপোনাৰ বিনিয়োগৰ ক্ষেত্ৰত বা নতুন কোনো সামগ্ৰী কিনাৰ ক্ষেত্ৰত ধ্যান দিব, কাৰণ আজি আপোনাৰ লোকচান হোৱাৰো সম্ভাৱনা আছে। আপোনাৰ আজিৰ দিন শুভ কৰ্মক্ষেত্ৰত, পাৰিবাৰিকভাৱে আপোনাৰ শুভ দিন। আৰু আপোনাৰ আজিৰ দিনটোৰ শুভ ৰং ৰঙা আৰু শুভ সংখ্যা 9। এতিয়া কুম্ভ ৰাশি। আপোনাৰ আজি চিন্তা হ'ব পাৰে, আজি কামবোৰ যদি ভালকৈ কৰে তেনেহ'লে আপোনাৰ আজি ভবামতে লাভ কৰিব। ব্যৱসায়িকভাৱে আজি আপোনাৰ লাভ হ'ব। যদিও বা আপোনাৰ আৰ্থিকভাৱে উন্নতি হয়, তথাপিও আপোনাৰ খৰচৰ কাৰণে চিন্তা হ'ব পাৰে। আশাৰ মনোবল বৃদ্ধি হ'ব। পঢ়াৰ লগত জড়িত সকলৰ বাবে আজি দিন ভাল। মন আজি ভাল লাগি থাকিব। আজি বেছি খৰচ নকৰিব। ক'ৰবাত আজি ওলাই গ'লে দিনটোৰ সময়বোৰ ভালকৈ পাৰ হ'ব। আপোনাৰ আজিৰ দিন শুভকৈ পাৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিন ভালকৈ যাব। আজি সংগীৰ সৈতে মৰমৰ আদান প্ৰদান হ'ব। পাৰিবাৰিকভাৱে আজি আপোনাৰ শুভ দিন। আপোনাৰ আজিৰ দিনটোৰ শুভ ৰং বগা আৰু শুভ সংখ্যা 7। এতিয়া মীন ৰাশি। কাম কৰাৰ পথত আজি আপোনাৰ আৰ্থিক সমস্যা আহিব পাৰে। পাৰিবাৰিকভাৱে খৰচ আজি বঢ়াৰ সম্ভাৱনা অধিক। খাদ্য আৰু শাৰীৰিক ব্যায়ামত ধ্যান দিব আজি। আজি আপোনাৰ যি দ্বাৰা কাম কৰি ভাল অনুভৱ কৰে তেন্তে কাম কৰক। আপোনাৰ প্ৰভাৱশালী মনোভাৱ ব্যৱহাৰ কৰক। আৰ্থিকভাৱে উন্নতি লাভ কৰিব। কোনোৱে আপোনাৰ কামত বাধা আনিব পাৰে। কোনো সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। খেলা ধূলা নাইবা কোনো কামত আজি যোগদান কৰাৰ বাবে ভাল দিন। আপুনি পাৰিলে অলপ বিশ্ৰাম কৰিব। আৰ্থিকভাৱে ভাল আজি। প্ৰেমৰ ক্ষেত্ৰত আজি আপুনি হতাশ হোৱাৰ সম্ভাৱনা আছে। ভ্ৰমণ আজি ক্লান্তিকৰ হ'ব। পাৰিবাৰিকভাৱে আজি আপোনাৰ বিৰক্তি হোৱাৰ সম্ভাৱনা আছে। প্ৰেমত আজি আপোনাৰ ভাল নহ'ব। আজি আপোনাৰ উপহাৰে আজি যাদু নকৰিব। ব্যৱসায়িকভাৱে ভাল আজি। পাৰিবাৰিকভাৱেও আজি ভাল। আজিৰ দিনটোৰ আপোনাৰ শুভ ৰং ক'লা আৰু শুভ সংখ্যা 3। ধন্যবাদ।